ঐ তহঁত দুটাই ভাত পানী খাই আড্ডা পইণ্টলৈকে ওলাই আহিবি নে কি কওঁ? আহিম বাৰু। পিছে আজি কিবা এটা খোৱাবি দেই। খাবি খাবি। পিছে আমি হ'লে কাগজ নাখাওঁ আকৌ দেই। সেই তহঁতক কাগজ কেলে খুৱাম আকৌ? মানুহে কাগজ খায় নেকি কিবা? তহঁতক কাগজত চানা খুৱাম চানা। আমি নাখাওঁ বাৰু, কিন্তু কিছুমান মানুহে আকৌ কাগজে খায়। পিছে আজি তহঁত দুটা কি হ'ল? তহঁত দুটা অথনিৰ পৰা মোক ভেবা লাগি চাই আছ যে? কোনে চাইছে? কাক চাইছে? মই হ'লে নাই চোৱা দেই। ময়ো নাই চোৱা দেই। আৰু তোক ভেবা লাগি চাই থাকিবলৈ তই চানি লিয়নি নেকি? আমি নাই চোৱা দেই। মই হ'লে কাকো চাই থকা নাই দেই। মই আকাশত থকা ডাৱৰখিনিহে চাইছো পাই। ময়ো নাই চোৱা পাই। মই হ'লে গছজোপাত থকা কাউৰী বাঁহটোহে চাইছো দেই, বেলেগক চোৱা নাই। ঐ মলাই, গজনে কাগজ দেখিলে ঐ। আকৌ নিগনি বেমাৰো খাব এতিয়া। তাৰপিছত কাগজ খাবলৈ লাগি যাব ধুমাধুম। ঐ গজেন, আহ ঘৰলৈ যাওঁ ব'ল। ঐ কাগজখনত কি চাই আছোনো? আকৌ ঘৰলৈ যাওঁ। মোক এই কাগজখন লাগে, দেচোন। ঐ গজেন, এই কাগজ চাগজ এতিয়া গুলি মাৰ। ব'ল ঘৰলৈ ব'ল। আকৌ আড্ডা পইণ্টলৈ আহিব লাগিব দেখোন ভাত খাই। ব'ল। নাই, মোক এই কাগজখন লাগিবই, তেতিয়াহে ঘৰলৈ যাম। ঐ গজেন, বাটত পৰি থকা লেতেৰা কাগজখন ল'ব নালাগে বোলো, ব'লচোন ব'ল ঘৰলৈ ব'ল। তই যিমান কাগজ লাগে, তই যিমান বিচাৰ কাগজ, মই তোক সিমান আনি দিম ঘৰৰ পৰা। ব'ল এতিয়া ব'ল। ময়ো আনি দিম নহয় কাগজ। ব'ল এতিয়া ঘৰলৈ ব'ল। চিঞৰ আনি দিবিতো? চিঞৰ একদম খাটাং। মলাই ঐ, তই কাগজ আনিছ নে কি? আনিছো আকৌ। মই এটা কথা ভাবিছোঁ, গম পাৱ নাই? আজি গজেনৰ কিবা এটা হাস্য নাস্ত কৰিবই লাগিব। সদায় কি ইয়াক কাগজ খাই থাকিবলৈ দিবি নেকি? আকৌ ই এনেকে কাগজ খাই থাকিব লাগিলে হিপুৰি পাবগে। মলাই ঐ, কালি তোৰ আইডিয়াটো কিন্তু বেয়া নাছিল দেই। এই নিগনি মৰা দৰৱটো খোৱাৰ কথা কৈছিলি যে, সেইটো কামত আহিব যেন লাগিছে। কালিতো মোক পাত্তাই দিয়া নাছিলি, যিহে দম দিছিলি। আজি আকৌ মোৰ আইডিয়াটোহে ভাল দেখিলি হে? মলাই, কালি তোক ভুল বুজিছিলো, মোক মাফ কৰি দে। চৰি। এতিয়া চৰি ক'বলৈ আহিছে? গজেন আহিলি? ভাত পানী খাই আহিছ নেকি? তহঁতি মানে কাগজ আনিবি বুলি ক'লি যে, সেইটো কাৰণে ভাত পানী খাবলৈ মনেই নগ'ল, নেখালোৱে। গজেন, আমি কাগজ আনিছো নহয়, তই ভাতকেইটা খাই আহিব লাগিছিলে আকৌ। ভাত পানী গুলি মাৰ। এতিয়া মোলৈ অনা কাগজ ক'ত? দে মোক কাগজ দে। গুণ দি দে। গজেন ল, এয়া তোৰ কাগজ। বৰ বঢ়িয়া কাগজ আনিছ দেই। মলাই, তোৰ কাগজখন দে বাৰু, দে খাই চাওঁ। এখন ধৰ। হে প্ৰভু বচোৱা। গজেন, টিংকুদাই ফাৰ্মাচীলৈ মাতিছিলে। বলচোন আহোগে। কেলেনো মাতিছিলে? মোকো মাতিছিলে পাই। বলচোন বল, আহোগে বল তাৰ পৰা। বল। টিংকুদা, শুনিছেনে? গুণ আৰু মলাইচোন, কি হ'ল? টিংকুদা, বাহিৰৰ পৰা ইমানকে মাতি আছো, শুনিলে মাত নিদিয়ে কেলে হয়? ভাইটি, আমাৰ ডেকা ল'ৰাৰ কথা কিনো ক'বা। এই হেডফোনডাল লগাই গান শুনি আছিলো আকৌ। আপুনি যদি ডেকা ল'ৰা, আমি কি পানী কেঁচুৱা নেকি? আমাৰ গুণৰ ভাইটিৰ মানে তামাম খং। তোমাৰ হ'বলগীয়া নবৌৰ লগত কথা পাতি আছিলো। বাৰু এতিয়া কোৱাচোন, কি কামত আহিলা? টিংকুদা, এই নিগনি মৰা দৰৱ এটা আছে যে, ৰেড কিল, সেইটো আছে নেকি আপোনাৰ ওচৰত? আছে যদি দিয়কচোন। আছে নেকি নহয়, থাকিবই লাগিব। ফাৰ্মাচীত দৰৱ নাথাকি কি পুতলা খেলা বস্তু থাকিব নেকি? আমাৰ গুণৰ বেলেগ দমচোন। দৰৱটো থকাটো আছে বাৰু, পিছে কি কামত লাগে বা? টিংকুদা, আপুনি গম নাপায় নহয়,
এই কেইমাহমানৰ আগতে আমাৰ গজনক নিগনিয়ে কামুৰিছিলে। এতিয়াহে তাৰ বেমাৰটো উকাইছে নেকি? হে কি বেমাৰ? গজেনৰ গাত নিগনি ভাইৰাছ সোমাই গ'ল নহয়। এতিয়া সি এনি টাইম কাগজেই খাই থাকিবলৈ বিচাৰে, কাগজেই খাই থাকিবলৈ বিচাৰে। আমাৰ কাগজবোৰ দেখিলেও কাঢ়ি পিনি খাই থৈ দিয়ে। হে হয় নেকি? পিছে ৰেড কিলটো তোমালোকক কেলে লাগে হয়? এই মানে গজেনৰ গাত নিগনি ভাইৰাছটো আছেতো, সেইটো কাৰণে ভাবিছোঁ ৰেড কিলটো খুৱাই গজেনৰ গাত থকা নিগনি ভাইৰাছখিনি চব মাৰি পেলাওঁ, মাৰি একদম খাস্তাং কৰি দিওঁ। হে অঁ টিংকুদা, ৰেড কিল দৰৱটো খুৱাই গজেনৰ গাত থকা নিগনি ভাইৰাছখিনি মাৰিবই লাগিব। নহ'লে ই সেইদিনাখনৰ পৰা কাগজ ফালি ফালি খাই আছে, খাই আছে, খাই আছে, খাই আছে। মোৰ কাগজখিনি শেষ কৰি দিছে একদম। চাওকচোন টিংকুদা, গজেনলৈ চাওক কেনেকৈ সি কাগজ মকৰা মকৰাই খাবলৈ লাগিছে দেখিছে? দেখিছে দেখিছে টিংকুদা, সেয়া দেখিছে? গুণ মলাই তোমালোকে নিগনি মৰা দৰৱ খুৱাই গজেনক মাৰিবলৈ বিচাৰিছা নেকি? ধেইত কেলে? নিগনি মৰা দৰৱ নিগনি মাৰিবলৈ খুৱাই কিবা মানুহক খুৱাই নেকি হে? সেইটো হয় বাৰু। পিছে অ' টিংকুদা, গজেনৰ গাত থকা নিগনি ভাইৰাছটো এতিয়া কেনেকৈ মাৰিম হয়? তোমালোকেনো কেনেকৈ গম পালা গজেনৰ গাত যে নিগনি ভাইৰাছ আছে বুলি? সেই মানে নিগনিয়ে কামোৰা কেইমাহমানৰ পিছৰ পৰাহে এনেকৈ কাগজ খাবলৈ লৈছে। সেইটো কাৰণে ভাবিলোঁ ইয়াৰ গাত নিগনি ভাইৰাছে সোমাই গ'ল নেকি? হেইত নহয় অ', নিগনি ভাইৰাছ বুলি তেনেকুৱা একো নাই নহয়। আৰু নিগনিয়ে কামুৰিলে মানুহ পাগল নহয় নহয় কিবা। তেতিয়াহ'লেনো গজেনৰ কি হৈছে? এই তোমালোকৰ ধাৰণাটো ভুল হৈছে। মানুহৰ যে গাত কিছুমান ভিটামিন থাকে, আৰু সেই ভিটামিন কমি গ'লে মানুহে কাগজ খায়, চাবোন খায়, কলগেট খায়, সেইবোৰ চব খাবলৈ লয়। আৰু সেই চাবোন কলগেট আদি খালেহে এই ভিটামিনটো ঘূৰাই পায়। এই মানুহে চাবোনো খায় নেকি? অঁ খায়তো। আমাৰ কাষৰ ঘৰ ল'ৰাটোৱে খাইছিলে। পাছত ডক্তৰক দেখুৱাৰ পিছতহে ডক্তৰে কৈছে ইয়াৰ ভিটামিন কমিছে বুলি। সেইটো কথা। এতিয়া গজেনক কি কৰিব হয়? মাল্টিভিটামিনৰ বেজী এটা দিলেই হৈ যাব। অঁ দি দিয়ক বেজীটো দি দিয়ক তাক। অঁ ইয়াক বেজীটো দি দিয়ক টিংকুদা, নহ'লে ই আমাৰ কাগজ খাই উদং কৰি দিছে নহয়। আহা গজেন, বেজী এটা লৈ ল'বা। এই নাই মই বেজী নলওঁ দেই, মোৰ বেজীলে ভয় লাগে। গজেন তই বেজী নললে হ'ব নেকি? যা বেজী ল, নহ'লে তই নিগনিতকৈ বেছিকৈ কাগজ খাইছ। এই নাই মই বেজী নলওঁ, মই কাগজ খাই থাকিম। তই বেজী নললে নহ'ব, ল'বই লাগিব। যা বুলি কৈছো নাই। গুণ ধৰ ইয়াক। ব'ল আহিছো নাই গজেন, আহ। সোমা ভিতৰত সোমা। বৰ কষ্টত ভৰালো দেই ইয়াক। মৰিলো, ইমান জোৰত খুজিছে। মা বেজী নলওঁ, মোক লৈ যাহি। উলিয়াই দিয়ক। মলাই ভালকে পাইছে, ভালকে পাইছে। বৰ জোৰত দিলেও বেজীটো। ঐ গজেন কি হ'ল? তহঁতি মোক বেজী খোজ খোৱালি। ঐ গজেন, সেইখন কাগজ পৰিছে চা, কাগজ খাবি নেকি? পৰি থকা কাগজখন মই কেনে খাম আকৌ? ঐ গজেন, অলপ আগত তই কাগজখন খাই পেলাই থৈ গৈছিলি, গম নাপাও নেকি? বে কিনো হৈছিলে মোৰ তেতিয়া? এতিয়া যে কাগজখন দেখিয়েই ঘিণ লাগিছে। কেনেকে যে খাইছিলো তেতিয়া। চি ঐ গজেন, আৰু কাগজ খাবি নেকি? নেখাও। খাও যদি ক, কাগজ দিস্তাই নিদিম। যিমান খাও সিমান আনি দিম। খাবি যদি ক। নেখাও বুলি ক'লে নুশুনা নেকি? কি বকি আছো একেটাকে?